হেল্ল' এভৰিৱান, ৰিমলিজ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পাৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ। ঠাণ্ডা দিনত পাৰ মাংস খাই সঁচাই বহুত ভাল লাগে, নহয়নে? আহকচোন মই কিদৰে বনালোঁ চাওঁ। দুটা পাৰ লৈছোঁ আৰু ইয়াত নিমখ আৰু হালধি সানি লৈছোঁ। দুটা মিডিয়াম চাইজৰ পিঁয়াজ, 10-12 ফুটামান নহৰু, এডোখৰ আদা আৰু জলকীয়া। মছলাৰ ভিতৰত ঘৰতে খুন্দি লোৱা গোটা জিৰা আৰু ধনিয়াৰ গুড়ি, মিট মছলা আৰু জালুক। এতিয়া পিঁয়াজ, নহৰু, আদা আৰু জলকীয়াখিনিৰ মই এটা পেষ্ট বনাই লৈছোঁ। প্ৰথমতে গৰম তেলত কেইটামান গোটা জিৰা ফুটাই লৈছোঁ। ইয়াত এতিয়া শুকান জলকীয়া আৰু তেজপাত এটাও দি দিছোঁ। ইয়াত এতিয়া পেষ্ট বনাই লোৱা পিঁয়াজ আৰু আদা নহৰুখিনিও দি দিছোঁ। পেষ্ট নবনালে ইয়াত পিঁয়াজখিনি কাটি দিলেও হ'ব। এইখিনি এতিয়া ভালদৰে আমি ভাজি ল'ব লাগিব, কেঁচা গোন্ধটো যোৱালৈকে। আৰু ইফালে মই পানীও গৰম কৰি থৈছোঁ, যিহেতু পাৰৰ মাংসৰ জোল বনাম, গতিকে গৰম পানীটো লাগিবই। এয়া 3 মিনিটমান ভজাৰ পিছত ইয়াত মাংসখিনি দি দিছোঁ আৰু এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এইদৰে মছলাখিনি মাংসত লাগি যোৱাৰ পিছত আমি কাটি ৰখা আলুখিনিও দি দিছোঁ। আলু অলপ মই সৰহকৈ দিছোঁ, আপোনালোকে প্ৰয়োজন অনুযায়ী দিব। আৰু গোটেইখিনি ভালকৈ মিলাই ল'ম। ইয়াত এতিয়া আমি যোনখিনি মছলা লৈছিলোঁ সেইখিনি দি দিছোঁ। চবৰে এচামুচ দিছোঁ। জালুকটো এতিয়া নিদিওঁ, অকল মছলাখিনিহে দিছোঁ আৰু গোটেইখিনি ভালদৰে আকৌ লৰাই লৈছোঁ। ইয়াত এতিয়া অলপ দেৰিৰ কাৰণে সিজিবলৈ ঢাকন লগাই দিছোঁ। এয়া দেখিছেনে, মাংসখিনিয়ে ইমান তেল এৰিছে আৰু কালাৰটোও একদম ডাৰ্ক হৈ আহিছে। জালুকৰ গুড়িখিনিও এতিয়া মই ইয়াত দি দিছোঁ। মই অলপ সৰহকৈয়ে দিছোঁ। জালুক দিলেহে পাৰ মাংসৰ আচল টেষ্টটো ওলায়। ইয়াত এতিয়া মোৰ জোখমতে পানী দি দিলোঁ, গৰম পানী দিছোঁ আৰু মই অলপ সৰহকৈয়ে দিছোঁ পানী, যিহেতু পাৰ মাংসৰ জোল খাইহে বেছি ভাল লাগে। আৰু এবাৰ ঢাকিও দিলোঁ ভালদৰে সিজিবৰ বাবে। প্ৰায় সিজিয়ে আহিলে মাংস। ইয়াত এতিয়া মই আলু কেইপিচমানো এইদৰে ভাঙি দিম, যাতে গ্ৰেভি নহয় ঠিক, জোলকণ যাতে আৰু অলপ ডাঠ হয়। এয়া আমাৰ পাৰ মাংস ৰেডি। আৰু শেষত মই অকণমান ঘৰতে খুন্দি লোৱা গৰম মছলা দি দিছোঁ। শেষত কেঁচা ধনিয়া থাকিলে তাৰো দুডালমান দি দিব পাৰে, ভাল লাগে গোন্ধটো। আজি যদি মোৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।